Hello everyone. মই অন্যটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই এটা বিট কাটি লৈছো। এটা বিট মই টুকুৰা কাটি মই মিক্সি জাৰত মই দি মিক্সিত মানে মিক্সি জাৰত দিলম দি পেলাই মই আজি পুৰি বনাম। আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই থাকিব। ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনিটা মিক্সি জাৰত দি মই মিক্সিত পিছিলম। মই ইয়াতে নিমখটো একেবাৰে দি লৈছো। মই আটাত নিদিও। মই হেকানে ইয়াতে একেবাৰে দি লৈছো। খৰখকে দিছো মানে জোখত দিছো মোৰ নিজৰ আন্দাজ অনুসৰি। ইয়াতে অকণমান পানী দিম মই। এইখিনি মই চেকনি এখনে চেকি ললো। চেকি মই ইয়াৰ পানীটো বনাম আপোনালোকে চাই থাকিব। মই এতিয়া অলপ তেল দি এইখিনি মঠি লম। অলপ ৰিফাইন দিছো। ৰিফাইন দি অলপ মঠি লম। ৰিফাইনে মই মঠি পেলাই এইখিনি তাৰ পিছত মই বিটাৰ সহায়ত সেইখিনি মঠিম। এইফালে মই ইয়াত নিমখ দি থৈছো। সেইকাৰণে মই নিমখটো নাই দিয়া। নিমখটো মই খৰখকে দিছো। সেইকাৰণে মই এইখিনি অলপ অলপকৈ পানী দি মই সানি আছো। মানে বিটৰ পানী আজি পুৰি বনাম, পুৰি খাম সেইটো কাৰণে মাংস আনি থৈছো। চাই থাকিব আপোনালোকে। মোৰ এখিনি পুৰি বনাবৰ কাৰণে ৰেডি হৈ গ'ল। এখিনি মই আজি বিটে দি বনাই খাম, পুৰি বনাই খাম। মাংস আনিছো, মাংস খতে খাবৰ কাৰণে বনাম। এইফালে কেৰাহী পাতি থৈছো। এতিয়া মই গেছটো লগাই লম। গেছটো লগাই প্ৰথম পুৰিখিনি বনাই লম। তাৰপিছত এইখিনি মাংস আনি থৈছো। মাংসখিনি মই ইয়াতে কাটি থৈছো। ইয়া নহৰু, আদা এইখিনি মই ইয়াত দি দিম। ইয়াত নহৰু, আদা, পিয়াজ পেষ্ট বনাই থৈছো। এই আদা পিয়াজ কি নহৰু, আদা পেষ্ট বনাই থৈছো। এইখিনি তেজপাত 3 খিলা তেজপাত আছে। এইখিনি আদা নহৰু ইয়াতে দি মই গোটেইখিনি সানি দিম মাংসখিনি। তাৰপিছত এইখিনি ধনিয়া কাটি থৈছো। এয়া থৈছো তেজপাতখিনি মই পিছত দিম কি তেলত দিম এতিয়া নিদু। ইয়াতে 1 চামুচ দিছো মই মছলা অকণমান বেছিকৈ দি দিছো। কেতিয়াবা খাবলৈও মন যায়। আমি প্ৰায় মছলা নোহোৱাকৈ খাওঁ। ইয়াতে দিম মই এতিয়া আন্দাজ অনুসৰি নিমখ। মোৰ নিজৰ আন্দাজ অনুসৰি নিমখ দিম মই। এইখিনি মই এতিয়া আনি মেলি ধুনীয়াকৈ থৈ দিম। তাৰপিছত মই পুৰিখিনি বনাই পেলাই মাংসখিনি বনাম। ইয়াতে হালধি দিম। এইখিনি মই এতিয়া সানি লম। আমি ৰাতি খাবৰ বাবে বনাম। ডাঙৰটো লৈ অকল পুৰি খোৱা মাংস পুৰি তেনেকৈ খাই বৰ ভাল পায়। সি অকল ৰুটি হওক পুৰি হওক খাই বৰ ভাল পায়। অকল ৰুটি খাওঁ সদায় গধূলি হ'লে ৰুটি খাম কৰে। ৰাতি ৰুটি খাবলৈ মন কৰে। দিনত হ'লে ভাত খায়। এইখিনি মই এনেকৈ থৈ দিম। এতিয়া মই পুৰিখিনি বনাই হ'ব তেতিয়া তাৰপিছত এইখিনি বনাম মই। এতিয়া মই এনেকৈ থৈ দিম। গ্ৰেভিকে বনাই খাম আজি। এয়া আমাৰ ল'ৰাই এটা গেছ লাইট বনাইছিলে। চাওকচোন এইটো গেছ লাইটটো দেখুৱাই দিয়া। এইটো গেছ লাইট নিজে বনাইছিলে। দেখুৱাই দিয়া গেছ লাইটটো দেখুৱাই দিয়া। এইটো দেখুৱাই দিয়া লগাই দিয়া। জ্বলি কেৰাহী পাতিছো মই। মোৰ এইখিনি বেলি আছো। মই এটা হাতে বেলি আছো যে সেইকাৰণে দেখুৱাব পৰা নাই। এইখিনি মই এতিয়া আধা আৰু কেইটামান বেলিবলৈ আছে। বেলি ৰাখি গৈছো। দেখিছে আজি পুৰি মাংস খাম। বিটৰ দি বনোৱা পুৰি। সেইকাৰণে আপোনালোকক দেখাইছো। আপোনালোককো দেখাম বোলো কি খামনো আজি। এইফালে মোৰ এয়া পুৰি হৈ গ'ল বনাই। এতিয়া মই আলু কাটি লৈছো ইয়াত মাংস বনাবৰ কাৰণে। এয়া 4টামান মই আলু কাটি লৈছো। আলুখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পিছত মই তাৰপিছত মাংসখিনি বনাম। দেৰিয়ে হৈছে অকণমানটো থকাহেঁতেন হুলস্থুল কৰি থাকিলেহেঁতেন। কাৰণ সেইখিনি দেখাহেঁতেন মানে কি বনাবলৈ বিচাৰিলেহেঁতেন। কিবা কাম এটা কৰিলেই মানে কি বনাবলৈ বিচাৰে বা কৰিবলৈ বিচাৰে একো কামেই কৰিব নোৱাৰে। এতিয়া আগত মানে আহে। আলুটো বেছিকৈ দিছোঁ খাই ভাল লাগে। সেইকাৰণে আলুটো বেছিকৈ দিছোঁ। এতিয়া শুই থাকিলে তাৰ পৰীক্ষা চলিছে আজিৰ পৰা।
এই পৰীক্ষা চলা হৈ আছে যে স্কুলৰ পৰা আহিলে আহিয়ে টিভি লগাইছোঁ টিভি লগাই মেলি সেই মানে সামৰি ভৰি হাত ধুই মানে আমাৰ পাছফালৰ মানুহ ঘৰ সিহঁতৰ ঘৰত সকাম আছে পৰহিলে সিহঁতৰ ঘৰত কাম কৰি আছিলে তাত চালেগৈ অকণমান চাই মেলি আহিলে সেই ভৰি হাত ধুই প্ৰাৰ্থনা দুয়োটাই কৰিলে মই আনিলোগৈ মাংস সিহঁত দুয়োটা প্ৰাৰ্থনা কৰি মই আহি দিলোহি চাহ খালে খাই মেলি পঢ়া টেবুলত বহিলে পঢ়ি অকণমান পঢ়ি পেলাই পঢ়া জেগাতে বিচনাত পঢ়িছে কাপোৰৰ ৰুমত পঢ়িছে কাপোৰখন লৈ শুইছে শুই পেলাই শুই পঢ়িছে কাৰণ তেতিয়া টোপনি এনেও যাবই কাৰণ ঠাণ্ডা দিনৰ কথা মই যিখিনি কাপোৰ বহুত কাপোৰ পিন্ধি আছোঁ ঠাণ্ডা দিন যে একদম মানে বহুত ঠাণ্ডা দেই এইবাৰ ঠাণ্ডাটো বেছি যেন লাগিছে প্ৰতি বছৰে হয় বাৰু এনেকুৱা মানে ঠাণ্ডাটো বেছিকৈ লগা আগতে লাগে এইটো মই অকণমানি কুকুৰৰ পোৱালিটো দেখিছেনে ইয়াৰ গাটো বৰ ভাল নহয় ইয়াত তাক শুবলৈ দি থৈছোঁ ইয়াৰ গাটো তাত ডক্টৰ লগাই আহিছিলোঁ ডক্টৰে ইয়াত ট্ৰিটমেণ্ট কৰি আছে বেজী দিছিলে বেজী দেখাই থৈ গৈছিলে দিবলৈ আমাৰ তিনিওটাৰ ভিতৰত দেখাই থৈ গৈছিলে বেজী দিবলৈ মই আপোনালোকক দেখাবলৈ নহ'লে আমাৰ অকণমানটোৱে দিয়ে আদায় কৰিলে সেই বেজীটো ইয়াক 4টা বেজী দিবলৈ দি থৈ গৈছিলে ইয়ে দিলে ইয়ে দিছে দুইটা শুই আছে ইয়ে অকণমানটোৱে পঢ়িবলৈ বহিছিলে কিতাপ পঢ়াত জেগাতে আছে ইয়ে শুই থাকিলে দেখিছে মোৰ পেকেটৰ পৰা তেল ভৰোৱা চিষ্টেম দেখিছে এইটো কাৰ ঘৰত আছে জনাবচোন এইটো দেখিছে এইটো মই তেল ভৰা এইটো চুফি আমি চুফি বুলি কওঁ আপোনালোকে কি বুলি কয় নাজানো এইটো তেল ভৰা এইটো মিঠাতেল মই পেকেটত আনিলে এইটো এনেকৈ ভৰাই বটলত এনেকৈ ৰাখোঁ দেখিছে এইটো কাৰ ঘৰত আছে কমেণ্ট কৰি জনাব মোৰ এইফালে এটা পিঁয়াজ কাটি মই ইয়াতে তেলত দি দিছোঁ কাৰণ মই পিঁয়াজ নহৰু আদা সেইখিনি মই মাংসতে তাত ৰাখি দিছোঁ মানে মিছল কৰি পেলাই তাত সানি মেলি সেইখিনি মই তেনেকৈ থৈছোঁ তাৰপৰা ইয়াতে মই ধনিয়াখিনিও দি দিম ধনিয়াখিনি পিছত নিদিওঁ মানে হ'ব সময় নিদিওঁ এনেকৈও কেতিয়াবা বনাই খাই চাব লাগে সেইখিনি ধনিয়াখিনি ইয়াতে দি দিছোঁ এতিয়া ইয়াতে মই মাংসখিনি দি ভাজি থাকিম মই ইয়াত ধনিয়া অলপ তেলত দিলোঁ আৰু অলপ এতিয়া ভাজি থাকোঁতে দি দিম কাৰণ আজি মই এনেকৈ বনাইছোঁ কাৰণ হ'ব সময়তহে ধনিয়াটো দি আজি ভাবিছোঁ এভাগে বনাই ভাজি থাকোঁতে অলপ দিলোঁ তেলত দিলোঁ অলপ সদায় একে পদ্ধতিয়ে বনাই থকাকৈ এনেকৈ বেলেগ বেলেগ পদ্ধতিত বনাব লাগে ইয়াতে যদি নৰসিংহ পাত তেলতে যদি তেলখিনি প্ৰথম দিওঁতে যদি নৰসিংহ পাত কেইটামান হোৱাহেঁতেন খাবলৈ দিবলৈ তেতিয়া আৰু ভাল লাগিলেহেঁতেন খাবলৈ 2টা বিলাহী মই ইয়াত মিক্সি জাৰত দি লৈছোঁ এইখিনি মই এতিয়া ফ্ৰাই কৰি থকা মাংসখিনি দি দিম তাৰপিছত ভাজি শেষ হোৱাৰ পিছত মই আলুখিনি দি দিম যিখিনি আলু মই ফ্ৰাই কৰি থৈছোঁ সেইখিনি দি দিম এইখিনি মই মাংস ভাজিয়ে আছোঁ হোৱাজনে ভাজি হোৱা মাংসখিনি মই ফ্ৰাই কৰা হৈ গ'ল এতিয়া ইয়াতে মই দি দিছোঁ এইখিনি যিখিনি মই বিলাহী মিক্সি জাৰত দি থৈছোঁ সেইখিনি দি দিছোঁ মই এতিয়া ইয়াতে বিলাহীখিনি দি পেলাই ভাজি থাকিম তাৰপিছত যেতিয়া পানীটো নাইকিয়া হয় তাতে মই আলুখিনি দি দিম অলপ মাংস ফ্ৰাই কৰি থৈছোঁ ল'ৰাটোৱে খাই ভাল পায় সেইকাৰণে অকণমান থৈ দিছোঁ মই